ৰাইজৰ জয় হ'ল, ৰাইজৰ আশীৰ্বাদেৰে হ'ল। মোৰ সেইটো অভিব্যক্তি নাই, ৰাইজৰ আশীৰ্বাদটোৱে আশীৰ্বাদ মোৰ, সেইটো মই বিচাৰি আছিলোঁ। ৰাইজৰ আশীৰ্বাদেই হ'ল, ৰাইজৰ আশীৰ্বাদত জয় হ'ল, ৰাইজৰ প্ৰাৰ্থনাত জয় হ'ল, মাত্ৰ ৰাইজৰ প্ৰাৰ্থনাৰ জয় হ'ল, সেইটোৱে মোৰ। আজি ভাৰত প্ৰথমখন ৰাষ্ট্ৰ হ'ল যি চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিলে, এটা ইতিহাসৰ সূচনা হ'ল। শুনক, এইটো আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ প্ৰাৰ্থনা, আপোনালোকৰ মোৰ অভিব্যক্তি একোৱে নাই, মই আগৰ পৰাই আছোঁ। মই এইটোৰ অভিব্যক্তি মানে কি ক'ম, ৰাইজে বিচাৰিলে ভগৱানে পূৰ্ণ কৰিলে। অনুভৱ মানে কি, মোৰ অন্তৰত 4 বছৰ যে যন্ত্ৰণাটো আছিলে, অলপ হ'লেও এইটোত লাঘৱ হ'ব। 4 বছৰৰ ভিতৰৰ কথাটো মই প্ৰকাশ কৰি পৰা নাই যে ল'ৰাই কাম দিছিলে ৰাতি 3:30 বজাত, দেউতা মই হাৰি গ'লোঁ 2 নম্বৰটোত। সেইটোত মানে তাৰ ত্ৰুটিগত একো ভুল নাছিলে, ধুমুহাত পেলাই দিলে গ'ল। তাই এইটো আজি এতিয়া ৰাইজৰ মইতো ৰাইজৰ প্ৰাৰ্থনাৰ পৰাই বিচাৰি আছিলোঁ, ৰাইজৰ ওচৰত ভিক্ষা বিচাৰি আছিলোঁ যে প্ৰাৰ্থনা কৰক, মোৰ অন্য একোৱেই নালাগে, মোৰ প্ৰাপ্তি বোলে জীৱনত একোৱেই নাই। এইটোৱে মই মানে ৰাইজক যে সন্তুষ্ট কৰিব পাৰিছোঁ, এইটোৱে মোৰ সন্তুষ্টি। মই শুনক, বিদেশত যাব বিচাৰিছে মানুহে, বিচাৰিছিল ছুইজাৰলেণ্ডত চাকৰি দিছিল ডাঙৰ, ইয়াতকৈ 30 গুণ দৰমহা বিচাৰি চাকৰি দিছিলে ছুইজাৰলেণ্ড গভৰ্ণমেণ্ট, 30 গুণ। তথাপি মই যাব দিয়া নাই। ক'ত মই পাৰ্মিশ্যন, গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন নিদিয়ে, সি নিদিয়ে। তাৰ ইনভেণ্ট যিখিনি আছে স্পেচত, সেইখিনি কাৰণে ইটালী গভৰ্ণমেণ্ট তাক বিচাৰিছিলে, ই পাছপৰ্টো পঠিয়াইছিলে, ই কৈছে ইটালী গভৰ্ণমেণ্ট কৰাপ্টেড গভৰ্ণমেণ্ট, আমি গভৰ্ণমেণ্টৰ পৰা এলাউ নকৰোঁ। আমি আমাৰ ইয়াত শুনক, ই আগৰ পৰাই কৈ আছোঁ, আমেৰিকাত সেই পঢ়ি থাকোঁতে এমটেক কৰি যেতিয়া ৰেজাল্ট ওলাইছিলে, তেতিয়া আমেৰিকাত মানে কি তেনেকুৱা হেৰি দিছিলে, ইনফৰ্মেশ্যন দিছিলে। তেতিয়া ই কৈছিলে গাৰ্জিয়ানৰ পাৰ্মিশ্যনৰ অবিহনে নহয়। মই কৈছিলোঁ সেইটো মই পাৰ্মিশ্যন নিদিওঁ, তো এপ্লিকেশ্যন কৰিব নোৱাৰোঁ। সেইটো মই ডাইৰেক্টলি ডিফিউজ কৰি দিছোঁ, মই নোৱাৰিম দিব। পুত্ৰ পিতৃ এনেও বাধ্য, গতিকে পিতৃ আজ্ঞা মানিহে পুত্ৰই কাম কৰে। এতিয়া আপুনি ভাবেনে যে তেওঁ এগৰাকী ভাৰতবৰ্ষৰ বিজ্ঞানী, আপোনাৰ আজ্ঞা সকলো সময়তে মানিব? শুনক, এটা কথা হ'ল কি, এটা মানুহৰ মানে নীতিগত এটা আদৰ্শ থাকিব লাগে, আদৰ্শৰ ওপৰতে মানুহৰ জয় হয়। আপুনি ভগৱানক মানক, আদৰ্শ লৈ চলক, নিয়মবৰ্তিত লৈ চলক, সেইখিনি আপোনাক জয় নিশ্চয় আনি দিব। হয় 2 দিন আগত নহয়, 2 দিন পাছত পাব, এইটো আপুনি চিয়'ৰ।